হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। মই আজি আপোনালোকৰ ওচৰত কেইটামান জিকে আলোচনা কৰিম। জিকেটো হৈছে নেশ্যনেল মনুমেণ্টছ অফ ছাম ফেমাছ কাউণ্ট্ৰিজ। নেশ্যনেল মনুমেণ্টছ মানে হ'ল কীৰ্তিচিহ্ন, নেশ্যনেল অৰ্থাৎ ৰাষ্ট্ৰীয় কীৰ্তিচিহ্ন আৰু কিছুমান বিখ্যাত দেশ। এফালে আছে মনুমেণ্ট আৰু এফালে আছে কাউণ্ট্ৰি। ইম্পেৰিয়েল পেলেচ অৰ্থাৎ ক'ত আছে? টকিঅ' কাৰ ৰাজধানী হয়? জাপানৰ ৰাজধানী। অৰ্থাৎ জাপানৰ কেপিটেল কি হয়? টকিঅ'। ক'ত আছে? ইম্পেৰিয়েল প্লেচটো ক'ত আছে? জাপানত আছে। 2 নম্বৰ আইফেল টাৱাৰটো হৈছে ক'ত আছে? পেৰিছ কাৰ ৰাজধানী? ফ্ৰান্সৰ ৰাজধানী পেৰিছ, আৰু সেই পেৰিছতে আইফেল টাৱাৰটো আছে। গ্ৰেট ৱাল অফ চাইনা ক'ত আছে? সেইটো চাইনা আছে, চীন দেশত আছে। ক্ৰেমলিন এইটো হ'ল ক'ত আছে? মস্ক কাৰ ৰাজধানী হয়? ৰাছিয়াৰ ৰাজধানী কি? মস্ক। কেণ্ডাৰডিস্ক ক'ত আছে? ডেনমাৰ্কৰ ৰাজধানী কি? কপেনহেগেন। লিনিং টাৱাৰ অফ পিছা ক'ত আছে? ইটালীৰ ৰাজধানী কি? ৰোম। পিৰামিড, ইজিপ্তৰ পিৰামিড ক'ত? গিজা, অৰ্থাৎ পিৰামিড ক'ত আছে? ইজিপ্তত। আমি পাইছিলোঁ কি আগতে? ইজিপ্তৰ পিৰামিড এইটো ক'ত আছে? গিজা আছে, ইজিপ্ততে অৱস্থিত, গিজা নামৰ ঠাইত আছে। অপেৰা হাউচ ছিডনী ক'ত আছে? অপেৰা হাউচটো ক'ত আছে? ছিডনীত আছে। অষ্ট্ৰেলিয়া, আৰু কোনটো? ছিডনী ক'ত অৱস্থিত? অষ্ট্ৰেলিয়াত অৱস্থিত। ষ্টেচু অফ লিবাৰ্টি মানে প্ৰতিমূৰ্তি, এইটো এটা ষ্টেচু মানে প্ৰতিমূৰ্তি এটা। ক'ত আছে? বৃহৎ বহুত ওখ প্ৰতিমূৰ্তি ক'ত আছে? নিউয়ৰ্ক। আৰু নিউয়ৰ্ক ক'ত আছে? ইউনাইটেড ষ্টেট অফ আমেৰিকা। তাজমহলটো সবেই জানে। এইটো তাজমহল ক'ত অৱস্থিত? আগ্ৰা। অৰ্থাৎ আগ্ৰাখন ক'ত অৱস্থিত? ইণ্ডিয়া, ভাৰতবৰ্ষত অৱস্থিত। আগ্ৰাৰ তাজমহল। গতিকে এইকেইটা হ'ল পুৰণি কীৰ্তিচিহ্ন। এই কীৰ্তিচিহ্নবোৰ আপোনালোকে এইটো হ'ল নেশ্যনেল মনুমেণ্টছ, অৰ্থাৎ ৰাষ্ট্ৰীয় কীৰ্তিচিহ্ন। এইকেইটা ঠাই বিশেষে দিব পাৰে যে কোনোবা কম্পিটিটিভ এক্সাম, অৰ্থাৎ চাকৰি জব নিউজ এক্সাম, অৰ্থাৎ DHS ডিৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ APDCL-ত আহি যাব পাৰে। এইবিলাক হ'ল আপোনালোকৰ ষ্টেটিক জিকে। এই জিকেবিলাক চেঞ্জ নহয়। কাৰেণ্ট জিকেবিলাক হ'ল চেঞ্জ হয়। বুজি পাইছে? গতিকে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।